শোণিতপুর জেলার ঠেলামারার নিকটবর্তী কমারসুবুরি গাঁৱত অৱস্থিত শ্ৰী শ্ৰী ধীৰেশ্বৰ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠানৰ সফল সামৰণি পৰে। ইয়াৰ সামৰণি অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথিৱীৰাজ ৰাভা, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণ, ঠেলামাৰা ৰাজহ চক্ৰ বিষয়া ঋতুৰাজ গগৈ, ঢেকিয়াজুলিৰ বিশিষ্ট সমাজকৰ্মী বেণুধৰ নাথ, প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী মহাবীৰ চেঠিয়াৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আছিলে আজি সফল পৰিসমাপ্তি ঘটিল। আমাৰ ইমান দিন বতৰ বেয়া হৈ আছিলে, আমাৰ এই 3 দিন বতৰো ভাল হ'ল। আমি বৰুণ দেৱতাকো আমি ধন্যবাদ জনাইছোঁ এই সুযোগতে। আৰু মানুহৰ যথেষ্ট সমাগম হ'ল, যথেষ্ট ভক্ত আমি আদৰিবলৈ সক্ষম হ'লোঁ। আমাৰ ভাল লাগিল, ভক্তসকলৰ পদধূলা চাই আমাৰ ভাল লাগিল। দেৱাৰীদেৱ মহাৰাজ শিৱৰ কৃপাত আজি আমি সংকল্পিত 3দিনীয়া ৰুদ্ৰ মহাযজ্ঞ ধীৰেশ্বৰ দেৱালয়ত সমাপন হ'ল। আমাৰ কাৰ্যক্ৰমসমূহ খুব সঠিক ৰূপে ৰূপায়িত হৈছে। যিধৰণে আমি এজেণ্ডা বনাইছিলোঁ, যিধৰণে আমাৰ কাৰ্যক্ৰম নিৰ্ধাৰিত হৈছিল, সেইমতে আমি আজি আমাৰ কৰ্মসূচী সমাপন কৰিলোঁ। আৰু ভগৱানৰ কৃপাত ৰাইজৰ আমি অকুণ্ঠ সহযোগ আমি পালোঁ।